Hello friends, welcome to the InfoGyan. Today we will discuss about the concept of child-centered and progressive education. Chapter number 6, CDP for CTET. Let's start the video. তাৰ আগতে কৈ দিছোঁ যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব লগতে ইনষ্টেণ্টলি ভিডিঅ'বোৰৰ আপডেট পাই থাকিবৰ বাবে নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি চাম চাইল্ড চেণ্ট্ৰেড লাৰ্ণিং হোৱাট ইজ চাইল্ড চেণ্ট্ৰেড লাৰ্ণিং here the teachers focus on child's learning not on what the teacher teaches প্ৰথমতে চাইল্ড চেণ্ট্ৰেড লাৰ্ণিঙৰ শব্দৰ অৰ্থটো আপোনালোকে হয়তো নিজৰ ভাষাত গমেই পাইছে শিশু কেন্দ্ৰিক শিকন তাৰমানে কি হয় আগতে টিচাৰবোৰে কেনেকৈ শিকাইছিল নিজৰ ইচ্ছা অনুযায়ী শিকাইছিল যি মন গৈছিল বা সকলোবোৰ বস্তু টিচাৰ এজন বা শিক্ষক এজনৰ অনুযায়ী হৈছিল ছাত্ৰ ছাত্ৰী এজনে সেইখিনি বস্তু অৰ্জন কৰিব পৰা ক্ষমতা আছে নে নাই সেইখিনি একুয়াৰ কৰিব পাৰিব নে নাই কেপাসিটি আছে না নাই তাৰ ওপৰত লক্ষ্য ৰখা হোৱা নাছিল কিন্তু বৰ্তমানত সেই বস্তুটো ৰিপ্লেস কৰি চাইল্ড চেণ্টাৰ্ড কৰা হৈছে যাৰ নিয়ম অনুযায়ী সকলোবোৰ বস্তু শিশু কেন্দ্ৰিক হ'ব শিশুৱে যেনেকৈ ভাল পায় শিশুৱে যিমানখিনি শিকিব পাৰে যিমানখিনি ক্ষমতা আছে শিশুৱে যিমান একুয়াৰ কৰিব পাৰে সেইখিনি বস্তুৰ ওপৰত লক্ষ্য ৰাখি লাৰ্ণিংটো লৈ অহা হৈছে The teacher must act as a guide who encourages, instruct and stimulate child as for its needs. আৰু দুই নম্বৰ কথা হ'ল চাইল্ড চেণ্টাৰ্ড লাৰ্ণিঙৰ দুই নম্বৰ কথা হ'ল যে এজন শিক্ষকে এজন গাইড হিচাপে কাম কৰিব গাইড মানে কাবাক ৰাস্তা দেখাই দিয়া যে এনেকৈ নহয় এনেকৈ পঢ়িব লাগিব এনেকৈ নহয় এনেকৈ পঢ়িব লাগিব লগতে ইনষ্ট্ৰাক্ট দিব আদেশ দিব আৰু ষ্টিমুলেট এ চাইল্ড এজ ফৰ নিডছ যেনেকৈ এজন শিশুৰ বা এজনী শিশুৰ যেনেকৈ নিডছ হ'ব যাৰ সেই অনুযায়ী ৰেছপন্স দিব লগতে ইনষ্ট্ৰাক্ট মানে এনেকুৱা নহয় যে হুকুম দি জবৰদস্তি কৰোৱাব নাই এটা কাম কৰিব দিয়াৰ কাৰণে ইনষ্ট্ৰাক্ট যে তোমাক পঢ়াবলৈ যিখিনি বস্তু দৰকাৰ হয় তুমি এনেকৈ পঢ়া তেনেকৈ পঢ়া সেই ইনষ্ট্ৰাকশ্যনটো দিব কিন্তু জবৰদস্তি নহয় এভৰি চাইল্ড হেজ ডিফাৰেণ্ট কেপাবিলিটিজ এণ্ড নিডছ প্ৰতিজন শিশুৰ বেলেগ বেলেগ ক্ষমতা আছে বেলেগ দক্ষতা আছে বেলেগ কাম কৰিব পাৰে এনেকুৱা নহয় যে সকলো শিশু একে কাম কৰিব সকলোৱে পঢ়াত ভাল হ'ব এনেকুৱা নহয় কোনোবা খেল ধেমালিত ভাল হ'ব কোনোবা গান গাব পাৰিব কোনোবা নাচিব পাৰিব কোনোবা আৰ্টত ভাল হ'ব তো এনেকৈ ধৰণৰ কোনোবা অংকত ভাল হ'ব কোনোবা ইংৰাজীত ভাল হ'ব চ' এভৰি চাইল্ড হেজ ডিফাৰেণ্ট কেপাবিলিটিজ এজ ৱেল এজ নিডছ আৰু সকলোবোৰ বেলেগ ছাত্ৰৰ বেলেগ শিশুৰ বেলেগ নিডছ আছে মানে তাৰ দৰকাৰ আছে তাৰপিছত আমি চাম চাইল্ড চেণ্ট্ৰেড এডুকেশ্যন শিশুকেন্দ্ৰিক শিক্ষাৰ কেৰেক্টাৰিষ্টিক্স বৈশিষ্ট্য কি আছে ইট মেক্স দ্য চাইল্ড লাৰ্ণিং ইণ্টাৰেষ্টিং এণ্ড মিনিংফুল চাইল্ড চেণ্ট্ৰেড এডুকেশ্যন যেতিয়া হয় তেতিয়া শিশু এজনৰ শিকনটো কি হয় ইণ্টাৰেষ্টিং হয় আৰু মিনিংফুল হয় সি মানে আনন্দ হৈ শিকিব পাৰিব ইণ্টাৰেষ্ট এটা বাঢ়িব শিক্ষাৰ প্ৰতি লগতে বস্তুবোৰ মিনিংফুল হ'ব ইট কনচিডাৰ দ্য গ্ৰ'থ অফ চাইল্ড এজ এ প্ৰায়ৰিটি আৰু এই শিকন যি প্ৰক্ৰিয়া আছে এই শিক্ষাৰ প্ৰক্ৰিয়াত কি হয় কি গুৰুত্ব বেছি দিয়া হৈছে গ্ৰ'থৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইট ৰিকগনাইজেছ দ্য চাইল্ডছ পটেনচিয়েল এণ্ড ইউটিলাইজ ইট ইফেক্টিভলি আৰু ইয়াৰ দ্বাৰা কি হয় শিশু এজনৰ পটেনচিয়েল শব্দৰ অৰ্থ বুজি পায় নে ছাপ'জ কোনোবা খেলত বহুত ভাল আছে তো সি তাৰ খেলৰ পটেনচিয়েল আছে আমি তেনেকৈ কওঁ নাইবা যদি সি অংকত বহুত ভাল তো তাৰ মেথছৰ পটেনচিয়েলিটি বহুত ভাল তো সেই পটেনচিয়েল তাৰ কিমান যোগ্যতা ক্ষমতা যিখিনি আছে সেই বস্তুখিনি ৰিকগনাইজ চিনাকি কৰি লোৱা শিক্ষক এজনে সেইখিনি বস্তু চিনাক্ত কৰিব লাগিব লগতে আৰু তাৰ উপযুক্ত আৰু ভাল ব্যৱহাৰ কৰিব লাগিব ইফেক্টিভলি ইট প্ৰভাইডছ ফৰ দ্য চাইল্ডছ ফুল ফ্ৰীডম ফৰ নেচাৰেল গ্ৰ'থ আৰু কি কৰে এই প্ৰক্ৰিয়াৰ দ্বাৰা শিশু এজনৰ সম্পূৰ্ণৰূপে স্বাধীন কৰি দিয়া হয় যাৰ দ্বাৰা নেচাৰেল গ্ৰ'থ প্ৰাকৃতিকভাৱে শিশু এজনৰ গ্ৰ'থ হয় ভালকৈ গ্ৰ'থ হয় ইটছ লিডছ টু অভাৰঅল ডেভেলপমেণ্ট অফ চাইল্ড ইন ফিজিকেল মৰেল এণ্ড স্পিৰিচুৱেল এৰিয়াজ আৰু ইয়াৰ দ্বাৰা কি হয় শিশু এজনৰ অভাৰঅল ডেভেলপমেণ্ট হয় মানে চাৰিওদিশে তাৰ বিকাশ হয় ফিজিকেল হওক শাৰীৰিকভাৱে হওক মৰেল এণ্ড স্পিৰিচুৱেল আধ্যাত্মিক হওক সকলো চাৰিওফালৰ কি হয় ডেভেলপমেণ্ট বিকাশ ভালকৈ হয় ইট এনেবলছ দ্য চাইল্ড টু লাৰ্ণ থ্ৰু
আৰু ইয়াক শিশুক থৰলি শিকিবৰ কাৰণে সহযোগী কৰে। তাৰপিছত আমি চাম প্ৰিন্সিপল অফ চাইল্ড চেন্ট্ৰিক লাৰ্ণিং। এতিয়া চাইল্ড চেন্ট্ৰিক লাৰ্ণিঙৰ কি প্ৰিন্সিপল আছে তাৰ ওপৰত অকণমান ডিছকাছ কৰিম, কিয়নো এই টপিকত এইটো চেপ্টাৰত প্ৰিন্সিপালছবোৰো অলপ দৰকাৰী আছে। তো প্ৰথমতে আমি চাম, প্ৰথমটো প্ৰিন্সিপাল হ'ল আণ্ডাৰষ্টেণ্ডিং অফ চাইল্ড চাইক'লজি। শিশুৰ চাইক'লজিটো জানাৰ অতিকৈ দৰকাৰ। Educator must understand that the children's behavior is governed by the requirement, social condition, abilities, etc. Another most important thing, the teacher will need to adopt different strategies for educating the high intelligence, average intelligence and poor intelligence children. শিক্ষকে এনেকুৱা ধৰণৰ কিছুমান পদ্ধতি উপায় বাছি উলিয়াব লাগিব, যি পদ্ধতিৰ দ্বাৰা যিবোৰ হাই ইণ্টেলিজেঞ্চ আছে, বহুত বেছি ইণ্টেলিজেণ্ট ষ্টুডেণ্ট, চতুৰ বা যিবোৰ বেছি পাৰ্গত ছাত্ৰ ছাত্ৰী আছে সেইবোৰক মানে কেনেকৈ হেণ্ডেল কৰিব লাগিব, যিবোৰ এভাৰেজ ইণ্টেলিজেঞ্চ আছে মানে 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 বেয়াও নহয় ইমান ভালো নহয়, আৰু যিবোৰ বেয়া ষ্টুডেণ্ট আছে, বেয়া ষ্টুডেণ্ট বুলি ক'লে ইন দ্য চেন্স অফ ইণ্টেলিজেঞ্চ, কম ইণ্টেলিজেঞ্চ আছে, সেইবোৰ তিনি ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ক্লাছটো আইডেণ্টিফাই কৰিব লাগিব আৰু লগতে তাক কেনেকৈ শিকাব লাগিব সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰপিছত আমি চাম 2 নম্বৰ প্ৰিন্সিপল, যে ইভালুৱেশ্যন এণ্ড টেষ্টিং। চাওক, ইভালুৱেশ্যন আৰু টেষ্টিং CBSE ইণ্ট্ৰডিউচ 2010 কৰিছে। কিয় কৰিছে? ইয়াৰ হ'ল কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন কৰিবৰ কাৰণে। আৰু এই ইভালুৱেশ্যন এণ্ড টেষ্টিঙে কি এনচিউৰ দেট দ্য ডেভেলপমেণ্ট অফ চাইল্ড প্ৰচিড এজ প্লেন এজ ফলোজ, allows correction to be made where child not learning as required. ইয়াৰ দ্বাৰা কি হয়, মানে এটা সময়ত বাৰে বাৰে ইভালুৱেশ্যন আৰু টেষ্টিং কৰি থাকিলে কি হয়, আমি ধৰিব পাৰোঁ, শিক্ষক এজনে ধৰিব পাৰিব শিশুৰ যে ক'ত ভুল কৰি আছে, আৰু তাৰ ভুলটো শুধৰণি কৰিবৰ কাৰণে আমি তাক হেল্প কৰিব পাৰিম, লগতে সেই ৱেটো ওলাব পাৰিম যে কেনেকৈ হেল্প কৰিব লাগিব আৰু কোনখিনি জেগাত ভুল কৰি আছে। তাৰপিছত আমি চাম চিলেবাছটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়, কিয়নো চিলেবাছক আপগ্ৰেড কৰি থাকিবলগীয়া হয়, ছাত্ৰ ছাত্ৰীৰ চাইক'লজিৰ ওপৰত ডিপেণ্ড কৰি চিলেবাছটো বনোৱা হয়। তাৰপিছত হ'ল মেনেজিং ডিচিপ্লিন। চাইল্ডৰ চাইক'লজিটো কি হয়, চাইক'লজিটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু, যি চাইক'লজি ডিপেণ্ড কৰে ডিচিপ্লিনৰ ওপৰত। ডিচিপ্লিন যেতিয়ালৈ নিশিকিব, চিলড্ৰেনৰ চাইক'লজিটো তেতিয়ালৈ ডেভেলপ নহ'ব। তাৰপিছত আহিল প্ৰেক্টিকেল অৰিয়েণ্টেশ্যন। আৰু প্ৰেক্টিকেল অৰিয়েণ্টেশ্যনটো এনেকুৱা এটা বস্তু, যি শিকাম ছাত্ৰ ছাত্ৰীক বা যি শিকাব আপুনি এজন টিচাৰ হিচাপে, সেই বস্তুবোৰ প্ৰেক্টিকেল অৰিয়েণ্টেশ্যনত, প্ৰেক্টিকেল লাইফত সিহঁতক এক্সাম্পল দি এক্টিভিটিজ দেখাব লাগিব। আপুনি প্ৰজেক্টৰ দ্বাৰা গ্ৰুপ এক্টিভিটি কৰাই সকলোবোৰ বস্তু প্ৰেক্টিকেল কৰাই দেখাব, তেতিয়া কি হ'ব, বস্তু ভালকৈ মনত ৰাখিব, লগতে ইণ্টাৰেষ্ট বাঢ়িব ষ্টুডেণ্টৰ পঢ়াৰ প্ৰতি। তাৰপিছত ডায়েগন'চিছ এণ্ড ডিছমেণ্টলিং অফ প্ৰব্লেম। যিকোনো বস্তুত ক্লাছৰুমত যিকোনো প্ৰব্লেম হ'ল, সেই প্ৰব্লেমটো আপুনি ডায়েগন'চিছ কৰিব লাগিব, মানে বিচাৰি উলিয়াব লাগিব তাৰ সঠিক কাৰণ, আৰু সেই বস্তুটো কেনেকৈ হেণ্ডেল কৰিব লাগিব ইন এ চাইক'লজিকেল ৱে, চাইল্ডৰ চাইক'লজিৰ মতে। শিশু এজনক কেনেকৈ আপুনি শিশুৰ জেগাত থিয় হৈ সেই প্ৰব্লেমটো বিচাৰি উলিয়াই, কাৰণটো বিচাৰি উলিয়াই তাক সমাধান কৰিব লাগিব। এইখিনি হ'ল প্ৰিন্সিপল অফ চাইল্ড চেন্ট্ৰেড লাৰ্ণিং। তাৰপিছত আমি আগবাঢ়িম প্ৰগ্ৰেছিভ এডুকেশ্যন কি বস্তু। এটা দিয়া আছে, ইট ইজ বেছড অন দ্য আইডিয়া that you should teach children how to think and that a test cannot measure whether or not a children is an educated person. Progressive educationৰ মতে কনচেপ্টটো এনেকুৱা ধৰণৰ যে শিশুক আমি এনেকুৱা ধৰণৰ আমি শিকাব লাগিব কেনেকৈ ভাবিব লাগে, আৰু যিকোনো এটা টেষ্ট আমি যে পৰীক্ষা বুলি কওঁ, সেই পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ শিক্ষিত কিমান হ'ব বা কিমান টেলেণ্ট আছে, কিমান ইণ্টেলিজেঞ্চ আছে, সেইখিনি জুখিব কেতিয়াও নোৱাৰে। এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন ইজ এ ৰিয়েকশ্যন এগেইনষ্ট দ্য ট্ৰেডিশ্যনেল ষ্টাইল অফ টিচিং। এইটো কথা মনত ৰাখিব, ইয়াতে লিখা নাই, মই এইটো নিজে কৈ দিছোঁ যে প্ৰগ্ৰেছিভ এডুকেশ্যন ইজ এ ৰিয়েকশ্যন এগেইনষ্ট ট্ৰেডিশ্যনেল ষ্টাইল অফ টিচিং। যি আগৰ যি টিচিং ষ্টাইল আছিল, যেনেকৈ শিকোৱা হৈছিল, তাৰ এগেইনষ্টত যি ৰিয়েকশ্যন লোৱা হৈ যি শিক্ষা যেনেকুৱা পদ্ধতিত শিক্ষা আৰম্ভ কৰা হৈছে, তাকে
প্ৰগ্ৰেছিভ এডুকেশ্যন বুলি কোৱা হয়। তাৰপিছত আমি চাম কেইজনমান থিংকাৰৰ বিষয়ে। সেই থিংকাৰৰ মতে কি কি থিয়ৰী দিছে আৰু কেনেকুৱা ধৰণৰ হয়। চাম জন ডেৰ বিষয়ে চাম। হি ইজ নন এজ দ্য ফাদাৰ অফ প্ৰগ্ৰেছিভ এডুকেশ্যন। এখেতক প্ৰগ্ৰেছিভ এডুকেশ্যনৰ ফাদাৰ বুলি জনা যায়। এমফেচাইজ অন দ্য ইম্পৰ্টেঞ্চ অফ ডেম'ক্ৰেটিক ৰিলেশ্যনশ্বিপ ইন দ্য ক্লাছৰুম। একৰ্ডিং টু জনৰ মতে কি হৈছে যে ক্লাছৰুমত যি ডেম'ক্ৰেটিক ৰিলেশ্যনশ্বিপ আছে, সকলোৰে সমান অধিকাৰ আছে প্ৰশ্ন সোধাৰ বা উত্তৰ জনাৰ, চবকে সমান অধিকাৰ দিব লাগে যিকোনো বস্তুৰ ক্ষেত্ৰত ক্লাছৰুমৰ ভিতৰত, সেইটো বস্তুক বহুত ইম্পৰ্টেঞ্চ দি আগুৱাই লৈ গৈছে। তাৰপিছত আমি চাম এ চাইল্ডছ হেড এণ্ড হাৰ্ট শুড বি টেকেন কেয়াৰ অফ। আৰু কি কৈছে যে চাইল্ডৰ হেড আৰু হাৰ্ট দুটা বস্তুৰ কেয়াৰ কৰিব লাগে, কিয়নো মনেদি আৰু মন আৰু বুদ্ধি, আৰু আমি যে কওঁ মূৰেদি শিকিছে, কিন্তু মনেদিও লগতে শিকিব লাগিব। মাথাত যিমান জ্ঞান নাথাকক কিয় মনেদি শিকিলেহে কাম হ'ব। সেইকাৰণে কি কৈছে চাইল্ডছ head and heart should be taken care of. A shift from teacher centric to learner centric approach. জনে কি কৰিছিল টিচাৰ চেণ্ট্ৰিক এডুকেশ্যনৰ পৰা লাৰ্ণাৰ চেণ্ট্ৰিক এডুকেশ্যনলৈ লৈ আহিছিল। তাৰপিছত আমি চাওঁ ৰুছে কি কৈছে। ৰুছোৱে কি কৈছে যে লাৰ্ণিং অফ চিলড্ৰেন ডিপেণ্ডছ অন দেয়াৰ এনভাইৰমেণ্ট। চিলড্ৰেন এজনে কেনেকৈ শিকিব, কিমান শিকিব, গোটেইখিনি বস্তু কিহৰ ওপৰত নিৰ্ভৰ কৰিব, পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব। কেনেকুৱা ধৰণৰ পৰিৱেশত বসবাস কৰিছে, যদি ভাল পৰিৱেশত বসবাস কৰিছে তেনেহ'লে ভাল বস্তু শিকিব পাৰিব, আৰু যদি ভাল পৰিৱেশত পোৱা নাই তেনেহ'লে ভাল বস্তু কেতিয়াও শিকিব নোৱাৰে ৰুছৰ মতে। তাৰপিছত আৰু কৈছে থিংছ ডেট আৰ বিয়ণ্ড দ্য ডেভেলপমেণ্টেল কেপাচিটি অফ ষ্টুডেণ্ট শুড নট বি টট। আৰু কি কৈছে যে যি টাফ বস্তু আছে, কিয়নো ৰুছৰ মতে ডেভেলপমেণ্ট ষ্টেজৰ লাহে লাহে যিমান ষ্টেজ বাঢ়ি যাব ষ্টেজৰ মতে ডেভেলপমেণ্ট হয়। আৰু ৰুছুৱে সেইকাৰণে কৈছে যে এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট বস্তু শিকাব লাগিব। যে ডাঙৰ বস্তু আমি যদি এতিয়া কওঁ যে প্ৰাথমিক ছাত্ৰ ছাত্ৰীক মানে পানীৰ ফৰ্মুলা ক'ব H2O এইবিলাক পঢ়াব যাওঁ, বুজি নাপায়। ঠিক তেনেদৰে ৰুছুৱে কৈছে যে থিংছ ডেট আৰ বিয়ণ্ড দ্য ডেভেলপমেণ্টেল কেপাচিটি, যিবোৰ ডেভেলপমেণ্টেল কেপাচিটিৰ বাহিৰত আছে সেইবোৰ বস্তু ছাত্ৰ ছাত্ৰীক কেতিয়াও শিকাব নালাগে। যেতিয়া ডাঙৰ হ'ব, ডাঙৰ ক্লাছত যাব, তেতিয়া সেইবোৰ বস্তু শিকাম, কিন্তু সৰুতে সৰু বস্তুৱে শিকাব লাগিব। চিলড্ৰেন আৰ নেচাৰেলি গুড, দে আৰ ইন'চেণ্ট এণ্ড পিয়'ৰ। আৰু ৰুছুৰ মতে কি কনচেপ্ট হৈছে, চিলড্ৰেন আৰ নেচাৰেলি গুড, প্ৰাকৃতিকভাৱে বহুত ভাল হয়, ইন'চেণ্ট হয় আৰু পিয়'ৰ হয়। ফ্ৰেডৰিক ফ্ৰবেলে কি কৈছে, হি বিলিভছ ডেট এভৰি হিউমেন বিং হেজ স্পিৰিচুৱেল এচেঞ্চ, ৱৰ্থ এণ্ড ডিগনিটি। ফ্ৰবেলৰ মতে যে প্ৰত্যেকজন মানুহৰ হিউমেন বিঙৰ স্পিৰিচুৱেল মানে আধ্যাত্মিক এচেঞ্চ আছে, তাৰ আধ্যাত্মিক ৱৰ্থ আছে আৰু ডিগনিটি আছে। অন দ্য বেচিছ অফ কিণ্ডাৰ গাৰ্ডেন, ফ্ৰবেলে কি কৰিছিল, কিণ্ডাৰ গাৰ্ডেনক প্ৰমোট কৰিছিল। ফ্ৰবেল ফিলচফি অফ এডুকেশ্যন ৱাজ বেছড অন আইডিয়লিজম। আৰু ফ্ৰবেলৰ যি ফিলচফি আছিল এডুকেশ্যনৰ প্ৰতি, সেইটো আইডিয়লজিৰ ওপৰত আছিল। কেজি টিচাৰ্ছ নিডেড টু বি ফুল্লি এডুকেটেড এবাউট দ্য চাইল্ডছ ডেভেলপমেণ্ট ষ্টেজ। ফ্ৰবেলৰ মতে ফ্ৰবেলে কি প্ৰমোট কৰিছিল যে কেজিৰ টিচাৰ যিবোৰ আছে সিহঁতক ফুল এডুকেশ্যন দিব লাগিব, কিহৰ ওপৰত, ডেভেলপমেণ্টৰ যি ষ্টেজ আছে, কেনেকৈ কোনটো ষ্টেজত কিমান ডেভেলপমেণ্ট হয়, সেইখিনি গোটেই বস্তু এজন কেজি টিচাৰৰ জনা উচিত, শিক্ষা লোৱাটো উচিত। তাৰপিছত আমি চাম মণ্টেছৰী মেথড। একৰ্ডিং টু মণ্টেছৰী, মাৰিয়া মণ্টেছৰীয়ে কি কৈছিল, মণ্টেছৰী বিলিভ দ্যাট হিউমেন বিং কেনট বি এডুকেটেড বাই এনাডাৰ পাৰ্চন। মণ্টেছৰীৰ মতে এজন হিউমেন বিঙক আৰু এজনে কেতিয়াও শিকাব নোৱাৰে। হি মাষ্ট ডু ইট হিমছেল্ফ অৰ ইট উইল বি নেভাৰ ডান। সি নিজে এইখিনি বস্তু কৰিব লাগিব, নহ'লে বেলেগে কেতিয়াও শিকাব নোৱাৰে। আৰু মণ্টেছৰী কি কৰিছিল, কম্পেয়াৰ দ্য য়ং মাইণ্ড টু স্পঞ্জ। স্পঞ্জ আপুনি চিনি পায়, স্পঞ্জৰ লগত সৰু শিশুৰ বাচ্ছাৰ মাইণ্ডটো স্পঞ্জৰ লগত তুলনা কৰিছে। দ্য মাইণ্ড লিটাৰেলি এবজৰ্ব দ্য ইনফৰমেশ্যন ফ্ৰম দ্য এনভাইৰমেণ্ট। যেনেকৈ স্পঞ্জে কি কৰে, বস্তুবোৰ ইনফৰমেশ্যনবোৰ এবজৰ্ব কৰি লয়, ঠিক তেনেদৰে য়ং চিলড্ৰেনৰ শিশুৰ মাইণ্ডটো স্পঞ্জৰ নিচিনা, আৰু সি এনভাইৰমেণ্টৰ পৰা চব ইনফৰমেশ্যন নলেজবোৰ কালেক্ট কৰিব বা এবজৰ্ব কৰি নিজৰ মাথাত লৈ ল'ব। আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যদি কোনো আপোনাৰ চিনাকি বন্ধু বান্ধৱী আছে যি চিটৰ প্ৰিপাৰেশ্যন কৰিছে তেখেতক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ, হেভ এ গুড ডে।